নমস্কাৰ আৰবি অনলাইনৰ জৰিয়তে মই আজি ঘৰৰ মন্ত্ৰ আগবঢ়াইছোঁ। আপোনালোকে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নিশ্চয় চাইছে আৰু ভিডিঅ'খিনিৰ জহত আপোনালোক বিশেষকৈ উপকৃত হৈছে বুলি মই আশাবাদী। আজি মই এই ঘৰৰ মন্ত্ৰটো আগবঢ়াইছোঁ। মই এতিয়া মন্ত্ৰটোলৈ যাওঁ। মন্ত্ৰটো মই কৈ গৈছোঁ আৰু এটা কথা আপুনি মনত ৰাখিব, আপোনালোকে মন্ত্ৰটো কিবা কাগজত লিখি ল'ব, লিখি লৈ কিনে আপোনালোকে ক'লেই সমাধা পাব। এতিয়া মই মন্ত্ৰটোৰ মাজলৈ গৈছোঁ। দুখুৰি দুখুৰি লোহাৰ তেল ত্ৰিদশৰ আগত দিলোঁ সাক্ষী, সৰ্বঘৰ নামে নিয়তে থৈলা ৰাখি। ঘৰ ঘৰ নিজৰ ঘৰ, আমুকাৰ ঘৰ, আমুকা মানে যাৰ ঘৰ হয় তাৰ নামটো ক'ব পাৰিব। ঝাৰু পানী উঠি পৰ, কেঁচা কলপাতত তেল জাৰি ঘঁহিব। ধন্যবাদ। আপোনালোকে এই ভিডিঅ'টো আপোনালোকে চালে, আপোনালোকে কেনেকুৱা পালে, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিমান উপকৃত হ'ল, এই বিষয়ে আপুনি মোক কমেণ্ট কৰিব পাৰিব। আজিলৈ মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।